মমতা আপোনালোকলৈ নতুন ভিডিঅ'লৈ স্বাগতম। এয়া আমি গৈ আছিলোঁ শংকৰী ৰূপালী জয়ন্তী দুদিনীয়া কাজি হৈছিলে, খুব সুন্দৰকৈ আয়োজন কৰিছিলে। এয়া গ'লোঁ আমি। শংকৰী সংঘৰ ৰূপালী জয়ন্তী উৎসৱটো ইমান সুন্দৰকৈ দুদিনীয়া কাৰ্যসূচীৰে পালন কৰিছে। তাতে গৈ বহুত ভাল লাগিলে। আমি গোটেইখনে গ'লোঁ আৰু ইমান সুন্দৰ লাগিছে গৈ। ভাওনা হৈছিল আৰু নৃত্য ভাষণ সকলোবিলাকে খুব সুন্দৰভাৱে হৈছে। ইমানেই ভাল লাগিছে গৈ পিনে, কিন্তু বহুত ভাল লাগিল। কৃষ্ণ জয় গুৰু শংকৰ। আমাৰ এই কাহিলীপাৰাৰ নগৰ প্ৰাথমিকৰ আজি আমাৰ 2001 চনত আমাৰ এই প্ৰাথমিকখন গঠন হৈছিলে আৰু আজি আমি মানে গৈ আমি এই 25 বছৰত ভৰি দিলোঁ। এই 25 বছৰত আমাৰ আই বা বান্ধৱ সকলোৱে আৰু ওচৰ চুবুৰীয়া 4-5খনমান প্ৰাথমিক লগ লাগি আমি এই অনুষ্ঠানটো পাতিছোঁ। আমাৰ এই আইসকলৰ বাসকলৰ সহযোগত আমি বেলেগ দূৰৰ পৰা অহা মানুহবিলাকক আমি যিমানখিনি মানে আহ্বান কৰিবলৈ চেষ্টা কৰিছোঁ আৰু ইয়াতেও মানুহবিলাকে খাইলৈ আমাক হয়তো কোনেও বেয়া বনাই। আমি আজি বহু দিনৰ পৰা লাড়ু পিঠা বনাই আইসকলে মানে লাড়ু পিঠা বনাইছোঁ। ৰাতি দিনৰ বিহৰে আমি কেতিয়াবা গধূলি 3টা বজাত আহোঁ, আকৌ ৰাতি 9টা বজাত যাওঁ এনেকৈ মানে। আৰু যিখিনি মানুহে খাইছে আমাক আজি এতিয়া বেয়া কোনে আৰু কালিও কৈছে বহুত ভাত তৰকাৰী কৰিছে, আজি এতিয়াও মানে আজি খাইছে আৰু তোমালোকে আহিছা, আমি ভাল পাইছোঁ। এতিয়া আমাৰ লোক আৰু যাতে আমি আকৌ আগুৱাই দিব পাৰোঁ। আমাৰ প্ৰাথমিকৰ 27 ঘৰ মানুহ আছে, তাৰে আমাৰ 2-3 ঘৰ মানে দিব নোৱাৰা, বাকী ঘৰে আৰু আমাৰ আছোঁ আৰু কিছু কিবাকে যোনে যেনেকৈ পাৰিছে কাৰো দাবী নাই। এনেকৈ মানে আমি পাতিলোঁ আৰু এই ৰান্ধনি চান্ধনি চব আমি মানে পইচা দি আনিছোঁ। এতিয়া আমাৰ ৰাতি সন্ধিয়া টাইমত আমাৰ এতিয়া ভাওনা আছে। ভাওনা আমাৰ যোৰহাটৰ পৰা মানে ডিব্ৰুগড়ৰ পৰা কিবা ভাওনা আহিব। এতিয়া ভাওনাৰ কাৰণে আমি এতিয়া মানে আইসকলে একদম মানে সাজু হৈ আছোঁ আৰু তেওঁলোকক হয়তো আমি হেৰি কৰি আনিব লাগিব। আকৌ তেওঁলোকক হেৰি অন্ন চন্ন খোৱাব, চাহ পিঠা লাড়ু এইবিলাক খোৱাব আৰু আমি যিখিনি ভাওনাৰ মানুহ ইয়াতে গোট খাব, আমি ঈশ্বৰৰ আশা কৰিছোঁ তেওঁলোকক আমি যিখিনি আমি পিঠা লাড়ু আছে সেইখিনি যাতে তেওঁলোকক আকৌ যোগান ধৰিব পাৰোঁ। সেইখিনি আমাক যাতে মানুহবিলাকক খাই মেলি আমাক আশীৰ্বাদ দিয়ে যে এনেকৈ এটা অনুষ্ঠান পাতিছে তেওঁলোকে। ইমান ধুনীয়াকৈ আলোচনা ধৰি আছে ন, আমাৰ মাইকী মানুহবোৰ কোনো পালে কম নহয়, নহয়নে? শংকৰ হৰি ভকতৰ জানা জন কল্পতৰু তাহান্ত বিনাই নাই আমাৰ আমাৰ আগন্তক যেতিয়া ঈশ্বৰে আমাক এনেকৈ আকৌ কৰি বেছিকৈ দিব শক্তি কৃষ্ণ কৃষ্ণ হৰি খুব ভাল লাগিলে বাইদেউ, আৰু আমিও আহি খুব ভাল পাইছোঁ, ভাল লাগিছে। আমাৰ অশেষ ধন্যবাদ থাকি ঠিক আছে, আকৌ এনেকৈ যদি লগ পাম, আকৌ যাতে আহিব পাৰোঁ ন, কিবা হেৰি হ'লে ভাল লাগে। থেংক ইউ বাইদেউ। শংকৰী সংঘৰ নিয়মবিলাক খুব ভাল লাগে। ইমান সুন্দৰ নিয়ম নীতি চাই বহুতেই সুখী হৈছোঁ, বহুত সুন্দৰ লাগিল, ভাল লাগিল। সেইকাৰণে আপোনালোকৰ মাজত মই অকণমান শ্বেয়াৰ কৰিলোঁ। এয়া বাসনবিলাক ইমান ভাল। আমি তেখেতৰ সংস্কৃতি জীয়াই ৰাখিব লাগিব। আমাৰ আইসকলে দিহানাম গায়, যুৱতীসকলে বৰগীত গায়, যুৱকসকলে খোল বজায়, শিশুসকলে নৃত্য কৰে। দেৱজিৎ পাৱা বুলি কয়, সাধাৰণ সম্পাদক। জগৎগুৰু শ্ৰীমন্ত শংকৰ জয়।